আপোনালোক আটাইকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল বাহৰ সুঙা অসমীয়া পাকঘৰলৈ। আজি আৰু এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছো। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। আজিৰ ৰেচিপিটো হ'ল তালৰ পিঠা। আজিৰ ৰেচিপিটো মই একদম গাঁৱলীয়া ষ্টাইলত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহকচোন ভিডিঅ'লৈ আগবাঢ়ো। মই প্ৰথমতে কেনেকৈ পিঠাগুড়িখিনি প্ৰস্তুত কৰিছোঁ সেইখিনি দেখুৱাইছোঁ। খোৱা ধৰণে আমি তাল এটা লৈ ইয়াৰ বাকলিখিনি গুচুৱাই ভিতৰৰ অংশখিনি চালনী এখনত ভালদৰে এনেকৈ মোহাৰি আমি ইয়াৰ ভিতৰৰ ৰসখিনি বাহিৰ কৰি লওঁ। তালৰ ৰসখিনি বাহিৰ কৰাৰ পিছত আমি কাপোৰ এখনত ৰসখিনি আমি অলপ সময়ৰ কাৰণে ৰাখি থ'ম, যাতে ইয়াৰ ভিতৰত থকা এক্সট্ৰা পানীখিনি বাহিৰ হৈ যায়। কাৰণ এই পানীখিনি খাবলৈ খুব তিতা হয়, সেইকাৰণে এই পানীখিনি আমি বাহিৰ কৰি দিম। আমি পাত্ৰ এটাত অনুমান কৰি পিঠাগুড়ি ল'ম। মই ইয়াতে 250 গ্ৰাম পিঠাগুড়ি লৈছোঁ আৰু তাত 100 গ্ৰাম আটা বা ময়দা মিক্স দিছোঁ। এইবাৰ গামোচাত বান্ধি থোৱা তালৰ ৰসখিনি আমি এইদৰে পিঠাগুড়িখিনিত মিহলি কৰি ল'ম। পিঠাখিনি যাতে মিঠা হয় সেইকাৰণে আমি অলপ ইয়াত মই খেজুৰ মিঠাই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চেনি ব্যৱহাৰ কৰিব পাৰে। পিঠাগুড়িখিনি মিক্স কৰি আমি মিনিমাম 1 ঘণ্টাৰ কাৰণে এইখিনি ৰাখি দিম।
এতিয়া সৰু কেৰাহী এখনত মই ৰিফাইন লৈছোঁ আৰু এনেকৈ পিঠাবিলাক ভাজি যাম। চাওকচোন পিঠাবিলাক কি ধুনীয়াকৈ ফুলিছে। যদি আজিৰ ৰেচিপিটো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ। ধন্যবাদ।